গলো দে কলে যা তাত বাছ কি কৰিম ক উপায় নাই বতৰটো ভাল নহয় কিন্তু লাইট নলগালে হেল্ল' ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি যিহেতু দীপাৱলী সকলোলৈকে দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ জীৱনটো দীপাৱলী পোহৰৰ দৰে জিলিকি থাকক তাৰে আশা কৰিছোঁ আৰু আজি দীপাৱলীত কি কৰি আছোঁ দেখাই আছোঁ বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ থেংক ইউ এতিয়া আমি ৰংগুলি বনাবলৈ লো আজি মই আহি গলো কিবা এটা কোৱা দেৱালী কথা আজি দেৱালী হয় আপোনালোকৰ এয়া নেইল আৰ্ট কৰি লৈছে নিজৰ তাত বাছ কৰিলি নে তই আজি বাটে যাক মই যাকে যা ओ भाई मारो मुझे मारो मारो मुझे मारो मारो আমি ফুলৰ মালা এডাল বনাই লৈছোঁ মই সেইটো দেখাই আছোঁ মই মানে এতিয়া ডিউটিত আহিম সেইটো কাৰণে ডিউটিত এইবিলাক কৰিবলগীয়া হৈছে মই দিম তল ফুলৰ মালা এডাল সেইখন ধুন্দৈ দিব নালাগে দে দি আছোঁ অকণ ষ্টাইল দিছোঁ যাওঁ আৰু ক'ৰবাত মাতিছে এতিয়া ভাবিয়ে মাতিছে মই যাওঁ এতিয়ালৈ বাই বাই মই মানে এতিয়া অকলে অকলে থাকিব লাগিব মই মানে এতিয়া অকলে আমাৰ দুজনী এইকেইটা মানে আমাৰ মালিকে গিফ্ট দিছে দেৱালী বুলি আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাই দিবচোন ইমানো মানে ভাল লগা নাই আমাক দেখিবলৈ কিন্তু হ'লেও আৰু পিন্ধিছোঁ আৰু কিবা এটা গিফ্ট দিছে আমি গিফ্টটো ৰেচপেক্ট কৰি পিন্ধিবই লাগিব সেইটো কাৰণে পিন্ধি আহিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু আপোনালোক সকলোকে দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ দীপাৱলী শুভেচ্ছা ঠিক আছে বলক তেতিয়াহ'লে এতিয়া আৰু ডিউটি আছোঁ যিহেতু কি কৰি আছোঁ মানে सुनते हैं जब प्यार हो तो दिए जल उठते हैं तन में मन में और नयन में दिए जल उठते हैं पूरा बरষুণ দি আছে सुनते हैं जब प्यार हो तो दिए जल उठते हैं तन में मन में और नयन में दिए जल उठते हैं आजा पिया आजा आजा पिया आजा हो লাইফত প্ৰথমবাৰ দেৱালী ছাতি লৈ চাইছোঁ ঘৰলৈ যাব নোৱাৰা হ'লো এতিয়া এইটো কণ্টিনিউ বাহিৰেও ৰখি ঘৰৰ লাইট এয়া অৱস্থা হৈছে চব গাইছ লাইটিং দিবলৈ নাই তেনেকৈ লাইটিং দিছোঁ বৰষুণে গোটেই পণ্ড কৰি দিলে আৰু বৰষুণে দেৱালী একদম একেবাৰে পনীয়া পনীয়া কৰি দিলে লাইটিং চাইটিং আৰু গোটেই বৰষুণত টিকি জানিবই আৰু আপোনালোকে কেনেকুৱা অৱস্থা হৈছে সেইকাৰণে আৰু ঘৰলৈ অহা টাইমত মানে ভিডিঅ' কৰা নহ'লে চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ শুভৰাত্ৰি